বন্ধু বান্ধৱীসকল মই আজি আহি আছোঁ উত্তৰ অসমৰ এখন ঐতিহাসিক থানলৈ আপোনালোকক মই সকলোখিনি দেখাই যাম আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধু বান্ধৱীসকল এয়া আপোনালোকে স্ক্ৰীনত দেখা পাইছে অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী লেখাবালিত অৱস্থিত ঐতিহাসিক মা মালিনী থান ধেমাজি জিলাৰ বাণিজ্যিক পাম হিচাপে খ্যাত চিলাপথাৰ নগৰৰ পৰা মাত্ৰ 7 কিলোমিটাৰ নিলগত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় সৰ্ববৃহৎ শক্তিপীঠ ৰূপে পৰিচিত মা মালিনী থান দৰ্শনৰ বাবে দেওবাৰে পুৱাৰ পৰাই দেখা গ'ল এক উদুলি মুদুলি পৰিৱেশ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি নিজৰ লগতে বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনৰ সৈতে দেৱী মাৰ চৰণত এগছি বন্তি জ্বলাই পূজা অৰ্চনা কৰাৰ লগতে নৈবেদ্য আদি আগবঢ়াই বছৰটো যাতে সুমংগলে শান্তি সম্প্ৰীতিৰ মাজেৰে পাৰ হয় তাৰে আশীষ বিচাৰিলে ভক্তপ্ৰাণ ৰাইজে জনবিশ্বাস মতে ঐতিহাসিক পবিত্ৰ থানখনিত দেৱী মাৰ শ্ৰীচৰণত শ্ৰদ্ধা ভক্তিৰে এগছি বন্তি প্ৰজ্বলন কৰি পূজা অৰ্চনা কৰিলে পূৰণ হয় মনৰ সকলো অপূৰ্ণ কামনা উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ সদৰ লিকাবালি পাহাৰত অৱস্থিত এই মালিনী থান হৈছে হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে এক পবিত্ৰ তীৰ্থস্থান কামাখ্যা মন্দিৰৰ পাছতে এই ঐতিহাসিক থানখনিত দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় শেহতীয়াকৈ বগীবিল দলঙৰ উন্মোচনৰ পাছত উত্তৰ পাৰৰ জিলাসমূহৰ লগতে দক্ষিণ পাৰৰ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট আদি জিলাসমূহৰ পৰা অগণন ভক্তপ্ৰাণ ৰাইজ আহি এই থানত সেৱা লৈছে